ছিঙি গৈ ঘৰৰ ওপৰত পৰি যায়, জুই লাগিছে। লাইনৰ তার কালা তারটো ছিঙি ঘৰৰ ওপৰত পৰিছে, পৰি জুই লাগি গৈছে। মই দেখা পাই মানে চিল্লা চিল্লি কৰাতে গাঁৱৰ মানুহবিলাক আহাতে মানে বস্তু বাহিনী টকা পইচাটো শেষে হ'ল। এতিয়া মানে জীৱনটো লৈ মানে কোনোমতে জীয়াই আছোঁ। কি কৰিম এতিয়া, ক'ত যাম একো গম নাপোৱা হৈছোঁ। কি কৰিম এতিয়া? চৰকাৰে যদি কিবা এটা সহায় আমাক কৰে, আমি গৰীব মানুহ, দুখীয়া মানুহ, এনেদৰে জুই যায় চব কৰি শেষ হৈ গ'ল। এতিয়া আমি কি কৰিম, কেনেকৈ চলিম, দিশাহাৰা হৈ গৈছোঁ। যদি চৰকাৰে আমাক কিবা সহায় কৰে, আমি অলপ সহায় পালে ভাল পাম চলিবলৈ। আমি গৰীব মানুহ, কামলা কাটি খাওঁ মানুহ, কিবা যদি সহায় কৰে হিমন্ত ছাৰে। কিমান মান টকা এনে জুইত যাব? ধৰক 1 লাখ টকা, এনে কেছ টকা 1 লাখ গৈছে। আৰু বস্তু বাহিনীতো মোবাইল টোবাইল সব শেষ হৈ গৈছে। আমাৰ কাগজ পাতিকেইটা যেনিবা কোনোমতে ওলাব পাৰিছে, আৰু একো নাই আমাৰ। আমি আছিলোঁ বজাৰত, মই ঘৰৰ পৰা ফোন মাৰিল, ঘৰত ইহঁতে দুইজনে থাকে, মোৰ দাদা হয় আৰু কি। তাহনে ফোন মাৰিল যে ঘৰত জুই লাগছে। তাৰপিছত আমি আহিলোঁ, আহি দেখোঁ তাহনে দুইজনে দৌৰা দৌৰি কৰি আছে। পিছত আমাৰ লগত আৰু এই দাদা আহিল, আৰু একজন আহিছে, 3জনে বাইক লৈ আহিলোঁ। আহি পিছত এই বেৰা চেৰাগিলা কাটি কাগজখিনি ওলাইছোঁ ঘৰত। কাগজ ধান চান আছিল, এইগিলা ওলাই দিলোঁ, দি ইফালে ঘৰৰ এটা বাৰান্দা আছিল, বাৰান্দাখন কাটি দিলোঁ। ইফালে তাৰপৰা হাল্লা চিল্লা হ'ল, মানুহ আহিল আৰু কি, আহি ইফালে মাটি চাটি দি ইফালে কৰিলোঁ আৰু কি। গেছ চিলিণ্ডাৰ এটা আছিল, ইফালে নমাই দিছোঁ। ক'ৰ পৰা এনে জুইটো লাগিছে? জুইটো পাকঘৰত তাৰমানে কাৰণ আছিল, তাতে বোলে কিবা শ্বৰ্ট হৈ বোলে তাৰ পৰাই বোলে গিৰিছে আৰু কি। তাৰ বোলে 2টা এক লগত হৈছিল, তাৰপিছত জুইটো তাৰ পৰা লাগিছে। 2টা ঘৰ, কিমান টকা এনে মানে কিবা হৈ গ'ল জুইত যাওঁ গ'ল? জুইত যাওঁ মানে ঘৰত মেচিন আছিল, কিবা কিবি আৰু সামগ্ৰী আছিল, আৰু ধান চান আছিল, আৰু তাই ঘৰতো এইগিলা বেয়া নষ্ট হৈছে। আৰু কিমান মান টকাৰ? ধানটো মোটামুটি হ'ব 10 মোন মান হ'ব ধান আছিল, তাতে ডোল আছিল, আৰু তাতে মেচিন এটা আছিল, আৰু কিবা সামগ্ৰী আছিল, পাইলা হাৰি এইগিলা আছিল, আৰু হ'ব টোটেল মান মোটামুটি 25,000 মান হ'ব আৰু কি, এইগিলা ঘৰৰ ওচৰে টোটেলে আৰু কি, এইখিনি হ'ব আৰু।